हेलो एवरीवन আপোনালোক সকলোকে মিতালীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু আজি সুমুহাতৰ ঘৰত আমাৰ লাষ্ট ডে হয় এই কাৰণে ভাবিলো কিয়নো আমি আজি কিবা এটা বনাও সুমুৰ দেউতাই মাংস লৈ আহিছিলে তো হাঁহৰ মাংস বনালো আৰু মই ফাৰ্স্ট টাইম গাহৰি সালাড বনাইছো মই কিতিয়াও বনাই পোৱা নাছিলো মই নাখাও কিন্তু মই ভাবিলো মানে ভিডিঅ'বোৰ চাই থাকো ন এয়া ইনষ্টাগ্ৰামত তো মোৰ বহুত বনাব মন আছিল যেহেতু কি আমাৰ ঘৰত নচলে মাছ মাংস সেই কাৰণে তাতে বনালো সুমুহাতৰ ঘৰত কিন্তু সকলোৱে ভাল হোৱা বুলি কৈছে আপোনালোকে ভিডিঅ'টো চাই থাককচোন লাষ্টলৈকে কেনেকৈ বনালো মিতালী পাছে কৰিব লাগিব তাৰ পিছত মই বনালো হাঁহৰ মাংস আপোনালোকক দেখাইছো এয়া হাঁহৰ মাংস বনাইছো এয়া এবাৰ মেডামে বনাব এই দেখাই দিম আৰু দেখাই আমাৰ মেইন বস্তু খাও দেই এটো কলিতা মানি দে মিতালীক খুৱাম গাইছ এইটো তাইৰ কাৰণে স্পেশাল বনাই আছো হেৰি কৰি মাছটো ভালকে মই স্পেশাল লগাম মানে কেনেকৈ বললি এতিয়া ধৰি থাক ধৰি থাকবা লাগিব গৰম থৈ দা সেইকাৰণে কাপোৰ এখন কাপোৰ অ কাপোৰ এখন আছিলে বন্ধ কৰি এইটো ইয়াত আছে দে গাহৰি পুৰা ৰাইচ গাহৰি পুৰা এনে মালত অলপমান হেমালি কৰিলো পিছে ঔটেঙাটো গেলি ফেলাই পেল বুলি কয় জানো বাৰু আৰু এয়া ৰেডি হলো খাউৰিয়া অকমানি লিপষ্টিক লগালো চাওকচোন মাছৰ গোটেইকেইটা শ্বেড মই দেখুৱাই দিছো মই এই শ্বেডটো লগালো গাইস মোৰ কামটো এই উস্তাদি লৈ ললে সৰি আমি এটা অপাৰেচন কৰিছো অ অকমানি এফালে আহাচোন এতে তেল দিয়ে নে নাই তেল দিম মিতালী তেল অলপ দিয়া মিঠাতেল অলপ দিয়া নিমখ দিলা ৰহে কেনেকৈ আছে নিমখ দিলা তুমি এ অলপমান হেৰি দিয়ে মছলা অলপ দি এই নেবি মছলা ন মিতালী বন্দনা মছলা নালাগে নহয় ইয়াতে ভিডিঅ' পোষ্ট হয় কি মছলা দিয়ে এই অ অকমানি আমাৰ দিম আহা এই ভিডিঅ' কৰিম আহা আমি এই চাচে এয়া আমাৰ সুমৈ ভাত আনি আছে আমাৰ কাৰণে আৰু তাই আজি মন্দিৰত গৈছিলে আৰু খুৰী ইমান ধুনীয়াকৈ পোলাও বনাইছে ভাত বনাইছে হা ততে বনাইছ হাঁহ মাংসটো তো নিজে বনাইছ বুলি কৈ গাহৰি পুৰা তেলে বনাইছে দেই হাঁহৰ মাংস মই বনাইছো গাহৰি সালাড মই বনাইছো কিন্তু মই এখনত দি দেখাও এনেকে এখনকে বনাকে বৰবা আগত সব চাটনি এখন খাই আৰু গাহৰি সালাড বনাব মোক এই শিকাইছে কিন্তু মই ৰিলৰ বনাই চাই শিকছো কিন্তু তাই কৈ দিছে আৰু কেনেকৈ বনাব লাগে আৰু খুৰীয়ে এয়া গাহৰিৰ খটমা গ্ৰেভি বনাইছে এইটো মই হাঁহৰ বনাইছোঁ তাতে বাথৰুমতে আছে আমি তো ৰখা নাই হেল্ল' এভৰিৱান এতিয়া আমি সুমুহাতৰ ঘৰতে আছোঁ আৰু এইটো হ'ল তাহাঁতৰ গাঁৱৰ পৰিৱেশ সকলোবোৰে শুই আছে কাৰণ আমি আজি যাম যিহেতুকে আৰু বেয়াও লাগি আছে ভালো লাগি আছে ঘৰত যাম আৰু বেয়াও লাগি আছে তাই নাযাব দিয়কচোন তথাপি আমাৰ 5 তাৰিখৰ পৰা কলেজ খুলিবয়ে তো 5 তাৰিখে আকৌ লগ পাম বাৰু আৰু সিহঁতৰ গাঁৱৰ পৰিৱেশটো দেখাই আছোঁ আৰু বহুত ভাল লাগি আহিল পিনে আৰু আমি কেতিয়াও আহি পোৱা নাছিলোঁ আপাৰ আছাম তো ফাৰ্ষ্ট টাইম আহিছোঁ এয়া সুমৈ কাপোৰ লৈ আছে ইয়াতে আৰু এয়া খুৰী ইয়াতে খৰি যোগাৰ মানে কোনে কাটি দিলে আমাৰ মানুহ লগাই কটুৱালো আকৌ এইখিনি দিয়া শুকাম এনেকৈ কৰি দিলে শুকাব সোনকালে এনেকৈ বনাই দিলে সোনকালে শুকাব জাপৰি কিনা 200 টকা ল'লে এইখিনি ভালকৈ ঘৰৰে এনে এইখিনি হয় বাগানৰ গছ দলোৱালো আৰু এয়া চাহপাত বাগান আমাৰ সেইপিনে দেখা পোৱাই সিজন এতিয়া শেষ হ'ল যে সেইকাৰণে কলম দি দিব আকৌ যেতিয়া নতুন একদম গোটেই গজি ওলাব প্ৰথমৰ পৰা ছিঙিব আৰু বহুত দূৰলৈকে আছে চোন আমাৰ আছে বৰমাহঁতে আছে আকৌ
এতিয়া আমি আহিছোঁ চুমুহাটৰ কি চাবলৈ আহিছোঁ ফিচাৰী চাবলৈ ভিউটো ইমান ধুনীয়া লাগিছে অঁ মাছ এতিয়া নাই চাগে ন অঁ অঁ এইটো কাৰ হয় ঐ মিৰ্জো তই যা চুম্পেক ধৰি ল'বি যা ধৰি যা অঁ গম পালে ন ইয়াতে বনাই বনাই ইয়াতে কি বনাই ক'লে চুলাই তাই কৈছে তুমি ভিডিঅ' বনোৱা নেকি মই কৈছো মাজে মাজে কেতিয়াবা মনত পৰিলে আমি যাবলৈ ৰেডি হৈছোঁ তাৰে আগতে এবাৰ চুমুহাটৰ বৰমাহাটৰ ঘৰত আহিছোঁ ওলোৱা বোলে এইটো হ'ল চুমুৰ বৰ্তা হাই বুলি ক এতিয়া আমি খুৰীৰ লগত ফটো উঠিম খুৰী আপোনাৰ কেনেকুৱা লাগিল কওকচোন ভাল লাগিলে আকৌ তোমালোকে এতিয়া যাবাগৈ খুব বেয়া লাগিব দেই আৰু আমাক ইমান ধুনীয়াকৈ বনাই বনাই খুৱাইছে এইটো কি হয় যাও দে চুমু চাহ চুমু বাই বাই খুৰী যাও বাই 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 খুৰী বাই বাই দাদাক গৈ ভাদিয়া কৰে দাদাক মাৰি ল'ব না গাইস উই হেভ ৰিচড आवर ডেষ্টিনেশ্যন পালো আহি শিমলুগুৰি ৰেল ষ্টেচন দিছো মই কেনেকুৱা লাগি আছে আমি যাম বৰ ফূৰ্তি লাগি আছে মানে ফাইনেলি বহুত ভাল লাগি আছে খুৰা আপোনাৰ কেনেকুৱা লাগি আছে আমি যাম বেয়া লাগিছে বুলি কওক শিকাব লগা হৈছে খুৰাক মোকো শিকাইছ তই ভাল লাগিছে বুলি কওঁ বুলি আমি উঠিলো ট্ৰেইনত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ নাজানো কেনেকুৱা হয় ৰব লাগা নাই খুৰা কম লাগি দিয়ক ওপৰটো উঠি খুৰা আমি উঠিলো বাৰু ট্ৰেইনত বহুত ভয়কে কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁ এনেকৈ কি নহওক যাতে ভালে ভালে যাই পাওঁ আৰু ঘৰ এয়া আমাৰ কাৰণে খুৰীয়ে দি পঠাইছে ট্ৰেইনত খাবৰ বাবে আৰু আমাৰ খকুৱাকেইটাক ভোক লাগিলে গাইজ আমাৰ অৱস্থা গাইজ বহুত ঠাণ্ডা মানে কি কম আৰু বান্দৰ গাইজ আমি অকলে উঠিলো অকণমান শুলো বাৰু একো হোৱা নাই আৰু কি কৰিলো শাৰী পাই থাকো শুব ওলাও শুব ওলাও আৰু শাৰী পাওঁ শুব ওলাও শাৰী পাওঁ আমি আহি পালো পাই গলো
বহুত ঠাণ্ডা। ব্ৰেক টান